নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ তোমালোকৰ? সকলোৰে ভালনে? মোৰো ভাল। আৰু মই আজি উপস্থিত আছোঁ মাহঁতৰ চাব চেণ্টাৰত। মাক থ'বলৈ আহিছোঁ স্কুটিৰে। আৰু আপোনালোকে পৰিৱেশটো চাওক, ইমান ধুনীয়া পৰিৱেশ। আগপিনে পথাৰ আছে আৰু এইখন মোৰ স্কুটি, আৰু মোৰ পিছপিনে গৰু বাইদেউ আছে। পৰিলোৱে চাগে। গৰু বাইদেউ গৰু বাইদেউ কি কৰিছে? আপুনি ঘাঁহ খালে নে নাই? কিমানখিনি খালে? তো গৰু বাইদেৱে লাজ কৰিছে, কিমান ঘাঁহ খাইছে নাজানে। এতিয়া চাওকচোন আপোনালোকে পৰিৱেশটো, কিমান ধুনীয়া পৰিৱেশ। তো গৰু বাইদেৱে মোৰ স্কুটিখনৰ লগতে জিৰাই দিলে। ইমান ধুনীয়া পৰিৱেশ, ভাল লাগি গ'ল কিবা। ইয়াতে গৰু খুৰা আছে এটা, আমি গৰু খুৰাৰ লগত কথা পাতিম। ৰ'ব। গৰু খুৰা, ভালনে আপোনাৰ? ভালনে? ভাল। মই ভয় কৰিছোঁ বাৰু, গৰু খুৰাৰ ৰাগ উঠি আছে। আপোনালোকক ভালকৈ দেখাব নোৱাৰিলোঁ, গৰু খুৰাৰ ৰাগ উঠি আছে যিহেতু। তো কেনেকুৱা হৈছে চাওকচোন আপোনালোকে পৰিৱেশটো। আগপিনে ইমান ডাঙৰ পথাৰ আছে, ভাল লাগে বহুত। কিবা এটা আগপিনে ডাঙৰ পথাৰ, ইয়াতে চব হয়, খেলা ধূলা, দৌৰা চৌৰা। চাওক, দেখিছে ইমান ধুনীয়া। আৰু মই ইমান ৰ'দত থাকিনো কি কৰিম, অকণমান বহি লওঁ, ইমান গৰম দিছে। আৰু এনেকৈ বহি থাকোঁতে মোৰ ওপৰত কি আছে চাব নেকি আপোনালোকে? এইয়া কি জানে? এইবোৰ হ'ল পনিয়ালৰ গছ, পনিয়াল। এইয়া পনিয়ালৰ গছ, পনিয়াল লাগিছে, পনিয়াল বহুত লাগিছে। দেখাম নেকি আপোনালোকক? ৰ'ব, দেখাই আছোঁ বেক কেমেৰাৰে। চোন এই পনিয়ালবিলাক থপা লাগিছে। পনিয়ালৰ গছ সেইডাল দেখিছে? সেইডাল পনিয়ালৰ গছ। ঠিকছে খাম, ঠিকচাই যেতিয়া লাগিব নহয়, ইয়াক ক'বই নালাগে, ঠিকছে খাম। আমাৰ গৰু বাইদেউ আৰু আমাৰ গৰু চানাটো, কেনেকুৱা? ভাল লাগিছে নে? তো এয়া আমাৰ গৰু চানাটো, ইমান ভাল লাগিছে গৰুটো। গৰু নহয়, ঠিক চানা বুলিয়ে ক'ব লাগিব নে কি কয় মানুহ। ফটো লৈ লো। বাই। এনেকে আমি লাহে লাহে আগবাঢ়িছোঁ লাহে। ইমান ধুনীয়া পৰিৱেশ, এইখন পথাৰ আৰু এইখন মোৰ স্কুটি। আমি উপস্থিত আছোঁ ফকিৰা আগেদি যোৱা এই মেঘালয় ৰাস্তাটো, গাৰোপাৰা ৰাস্তাটো। সেইটো দেখিছে গীৰ্জাঘৰ এইটো, আৰু এই ৰাস্তাটোৰ কাষতে বিধান পেলাইছে, খোজ দিবলৈ গৈ ভৰিখনে বোকাত সোমাই গ'ল। পথাৰখন বিধানেৰে উপচি আছে আৰু এইবোৰ লৈ গৈ দাৱনী খেতিয়কসকলে ৰুব। সেইটো হ'ল গীৰ্জাঘৰ, আৰু এইটো গাৰোপাৰাৰ ৰাস্তাটো, সেইটো ফফঙা পাহাৰ হয় চাগে, ভিতৰত ফফঙাব। আৰু এইটো চাওক ৰাস্তাটো, ইমান ধুনীয়া, ইমান চিনাৰী, বাও। এয়া দাৱনী এজনীয়ে
বিধান ৰুই আছে আৰু ভাইটি